নমস্কাৰ, মই হালি বৰুৱাই সমন্বয় অন্য এক যাত্ৰালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। আজিকালি ল'ৰা ছোৱালী কিয় ফাষ্টফুডৰ কাৰণে আগ্ৰহী? আজিকালি ল'ৰা ছোৱালী আচলতে ফাষ্টফুড খাই বহুতেই ভাল পায়, কিন্তু সেইটো বস্তু যে শৰীৰৰ কাৰণে বেয়া, ল'ৰা ছোৱালীৰ মন মগজু বিকাশৰ কাৰণে বেয়া। আগতে আমাক মা দেউতাই হয়তো বহুত কষ্টৰে ঢেঁকীশালত পিঠাগুড়ি খুন্দি আমাক হয়তো চাউলৰ গুড়িয়ে হওক পিঠা পনাই হওক ঘৰুৱাভাৱে প্ৰস্তুত কৰি খুৱাইছিলে। কিন্তু আজিকালি যিহেতু মাক দেউতাকৰ সময় নাথাকে, দেউতাকবিলাকৰতো আগৰ পৰাই সময় নাথাকে, কিন্তু মাকবিলাকৰ আগতে হয়তো অফিচ কাছাৰী কমকৈ গৈছিলে, মাকবিলাক ঘৰতে বেছিভাগ আছিলে, চাকৰি তাকৰি নকৰিছিলে, সেইকাৰণে ঘৰুৱাভাৱে বেছিভাগেই প্ৰস্তুত কৰিছিলে। কিন্তু আজিকালি যিহেতু সময়ৰ অভাৱ, তেতিয়া ল'ৰা ছোৱালীক সৰুৰ পৰাই কি দিয়ে, স্কুল যাব হোৱাৰ লগে লগে কিনা বস্তু টিফিন ভৰাই দিলে, কিনা খাদ্য খোৱালে, তেনেকৈ ল'ৰা ছোৱালীৰ শাৰীৰিক অসুস্থতাত ভোগে আৰু মানসিকো কিছুমান দুৰ্বল হৈ পৰে। কাৰণ শৰীৰটো যেতিয়া আমাৰ সুস্থ হৈ নাথাকিব, তেতিয়া মন মগজু সকলো অসুস্থতাৰ আহি পৰে। সেইকাৰণে আমি নিজে নিজে গম পাইছোঁ যে এইবিলাক খালে অসুখ হয়, চবেই জানে, কিন্তু সময়ৰ অভাৱেই হওক যিয়ে নহওক কিনি পেলাই খুৱাওঁ সঁচা, কিন্তু আমি জানো যে এইবিলাকে অসুখ কৰে। কাৰণ কেনেকৈ বনাইছে বস্তুবিলাক, কি উপায়েৰে কেনেকৈ বনাইছে, কোনে বনাইছে, ধূলি বালিৰ মাজত সেনেকৈ থৈ দিয়ে, তাকে আমি আনি পেলাই খাওঁ। আৰু আমাৰ এই ঠাইবিলাকত আপোনালোকে দেখিছে ড্ৰেইনৰ অৱস্থা, নলা নৰ্দমাৰ অৱস্থা, তাৰ মাজতে ফাষ্টফুডৰ দোকানবিলাক থাকে। সেয়ে মই সকলো অভিভাৱককে ইয়াৰ পৰাই কৈছোঁ, সকলোৱে সচেতন হোৱা উচিত নিজৰ ল'ৰা ছোৱালীক খোৱা বোৱাৰ ক্ষেত্ৰত। এই ফাষ্টফুড জাতীয় বস্তুবিলাক যাতে অকণমান ভালকৈ চালি জাৰি চাই খুৱায়। কাৰণ নকওঁ যে ফাষ্টফুড খাব নালাগে, কিন্তু খাব লাগে। তাত কেনেকৈ বনাইছে, কি ধূলি বালিৰ মাজত ৰাখিছে, সেইখিনি অকণমান চাওক। আৰু প্ৰস্তুত কৰা তেল জাতীয় যিটো তেল দিয়ে, কেনেকৈ দিছে, সেইবিলাক অকণমান হেৰি কৰক। নহ'লে আমাৰ ল'ৰা ছোৱালী বহুত মানে অসুখত ভুগিছে আৰু বহুত ভুগিব। সেইকাৰণে আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ, ঘৰুৱাভাৱে প্ৰস্তুত কৰা বস্তু, আমাক যেনেকৈ মা দেউতাই পিঠা বনাই খুৱাইছিলে বা সান্দহগুড়ি খুৱাইছিলে, সেইবিলাকে বহুত শক্তি প্ৰদান কৰে। কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে সেইবিলাক ভাল নাপায়, আৰু ল'ৰা ছোৱালীয়ে চিনিয়ে নাপায়, চিনি পালেও সেইটো দিলে খাবলৈ ইচ্ছা নকৰে। কিন্তু ফাষ্টফুড ম'ম'য়ে হওক বা বাৰ্গাৰ, চিকেন ৰোল বুলি কোৱাৰ লগে লগে হয়তো দৌৰি যাব, কিবা আনিছা নেকি মা, এনেকৈ সুধিব। তাৰপিছত অমুক আনিছোঁ, চিকেন ম'ম' আনিছোঁ বা বাৰ্গাৰ আনিছোঁ বুলি কোৱাৰ লগে লগে দৌৰি যাব। সেইবিলাকত বহুত কিবা কিবি চীজ জাতীয় বস্তু এটা কিবা, আমি হয়তো ইমান বিষয়ে নাজানো, তথাপিতো এইবিলাক বস্তু দিয়ে যিহেতু, এইবিলাক বেমাৰৰ এটা কাৰণ হয়। কাৰণ এইবিলাক বস্তু আমাৰ যিহেতু আগৰ পৰাই নচলিছিলে, সেইকাৰণে জানো যে আমাৰ মা দেউতাই যিহেতু এইবিলাক নোখোৱাইছিলে, আমি সুস্থ শৰীৰ সুস্থ মন লৈ পেলাই সৰুৰ পৰা ধুনীয়াকৈ ঘূৰি ফুৰি খেলি মেলি ডাঙৰ হ'লোঁ। সেইকাৰণে আজিকালি ল'ৰা ছোৱালী অকণমান দুৰ্বল চাবচোন, কাৰণ সুস্থভাৱে সুস্থ আহাৰ খাবলৈ নাপায়। তেওঁলোকে ৰাতিপুৱা দৌৰা দৌৰিকৈ ভাত কেইটামান খাবলৈ নাপায়, স্কুললৈ যায়। তাৰপিছত এইবিলাক কেক মেক যি দিয়ে, কেক চেকবিলাক মাক দেউতাকে যি কিনা টিফিনত ভৰাই দিয়ে, সেইটোকে খাই মেলি অসুস্থ অনুভৱ কৰে, অসুস্থতাত থাকে, তেওঁলোক দুৰ্বল হৈ পৰে। সেয়ে সকলো অভিভাৱককে মই অনুৰোধ কৰিছোঁ, ল'ৰা ছোৱালীক সুস্থ কৰি ৰাখিবলৈ ঘৰতে প্ৰস্তুত কৰি কিবা এটা খাদ্য, ভাল খাদ্য এটা খুৱাওক। আমাৰ যিহেতু অসমীয়া খাদ্য, বহুত ধুনীয়া ধুনীয়া খাদ্যৰ তালিকা আছে। অসমীয়া খাদ্য বুলি ক'লে আচলতে বহুত ধুনীয়া খাদ্য। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ, আমাৰ অসমীয়া খাদ্য অসমীয়া ল'ৰা ছোৱালীক খুৱাওক, সুস্থ হৈ থাকিব, ভাল পাব। নমস্কাৰ, ধন্যবাদ।